মৰমৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ ইউটিউব চেনেল গৌতম জিবিলৈ স্বাগতম জনালোঁ। আমাৰ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হ'ল ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন চমুকৈ DLEDৰ নামভৰ্তিৰ কাৰণে যি বাছনি পৰীক্ষা অনুষ্ঠিত হ'ব সেই বাছনি পৰীক্ষাৰ চিলেবাছৰ ভাষা বিষয়ক খণ্ডটোৰ নিৰ্বাচিত 50টা চমু প্ৰশ্ন। আহকচোন আমি চমু প্ৰশ্নকেইটা চাওঁ। আমাৰ প্ৰথম প্ৰশ্ন, কথিত ভাষা কি? যিটো ভাষা মানুহৰ মুখে মুখে প্ৰচলিত হৈ থাকে, উচ্চাৰিত ধ্বনিসমূহৰ কোনো চিহ্ন নাথাকে, সেইটোৱে কথিত ভাষা। দ্বিতীয় প্ৰশ্ন, লিখিত ভাষা কি? যিটো ভাষাৰ উচ্চাৰিত ধ্বনিসমূহৰ একোটাকৈ চিহ্ন থাকে, সেইটোকে লিখিত ভাষা বোলে। পিছৰ প্ৰশ্ন, লিখিত ভাষাৰ দুটা উদাহৰণ দিয়া। অসমীয়া ভাষা আৰু বাংলা ভাষা। তাৰ পিছৰ প্ৰশ্ন, কোনটো ভাষাৰ সহায়ত শিশুৰ চিন্তা আৰু কল্পনা শক্তিৰ বিকাশ হয়? উত্তৰ, মাতৃভাষাৰ সহায়ত। শিশু এটাই প্ৰথমতে শিকা ভাষা কোনটো? উত্তৰ, মাতৃভাষা। ভাষা শিক্ষণৰ মৌলিক উদ্দেশ্য চাৰিটা কি কি? উত্তৰ হ'ল শ্ৰৱণ, কথন, পঠন আৰু লিখন। পাছৰ প্ৰশ্ন, শ্ৰৱণ দক্ষতা বৃদ্ধিৰ কাৰণে আৱশ্যকীয় এটা কৌশল লিখা। সাধু কথা শুনোৱা আৰু উমলা গীত গাই শুনোৱা। তাৰ পাছৰ প্ৰশ্ন, কথনৰ সময়ত দেখা পোৱা এটা ক্ৰিয়া কি? উত্তৰ, উচ্চাৰণৰ আসোঁৱাহ। 9 নম্বৰ প্ৰশ্ন, ভাষাৰ বিজ্ঞানসন্মত অধ্যয়নক কি বুলি কোৱা হয়? উত্তৰ, ভাষাতত্ত্ব। পিছৰ প্ৰশ্ন, দ্বিতীয় ভাষাই সাধাৰণতে কি বুজায়? উত্তৰ, শিশু এটাই মাতৃভাষাৰ পিছতে শিকা ভাষাটোকে দ্বিতীয় ভাষা বুলি কোৱা হয়। পঠন কৌশলৰ বিকাশে শিশু এটাক কেনেকৈ সহায় কৰে? উত্তৰ, শিশুটোৱে বাতৰি কাকত, আলোচনী, গল্প কবিতা আদি পঢ়িবলৈ সক্ষম হয়। 12 নং প্ৰশ্ন, পঠন কৌশল বাধাপ্ৰাপ্ত হোৱাৰ এটা কাৰণ কি? উত্তৰ, কোনো ছাত্ৰৰ দৃষ্টিশক্তি দুৰ্বল হ'লে। তাৰ পাছৰ প্ৰশ্ন, পঠনৰ প্ৰকাৰ দুটা কি কি? উত্তৰ হ'ব সৰৱ পঠন আৰু নীৰৱ পঠন। 14 নং প্ৰশ্ন, চঞ্চল শিশুৰ কাৰণে নীৰৱ পঠন উপকাৰী হয়নে? উত্তৰ, নহয়। প্ৰাপ্তবয়স্ক লোক এজনে উপন্যাস এখন পঢ়াৰ সময়ত কোনবিধ পঠন উপকাৰী? উত্তৰ, নীৰৱ পঠন। তাৰ পাছৰ প্ৰশ্ন, উপভাষা কোৱা ছাত্ৰ এজনক ভাষা শিক্ষণত উপভাষাৰ শব্দ উচ্চাৰণ আদিয়ে সহায় কৰেনে? উত্তৰ হ'ব নকৰে। 17 নং প্ৰশ্ন, প্ৰাথমিক স্তৰত লিখন পদ্ধতি কেই প্ৰকাৰ আৰু কি কি? উত্তৰ হ'ব আখৰ লিখন পদ্ধতি আৰু শব্দ লিখন পদ্ধতি। 18 নং প্ৰশ্ন, কোনো এটা ভাষা সম্প্ৰদায়ৰ ভিতৰত প্ৰতিপত্তি লাভ কৰা উপভাষাটোক কি ভাষা বুলি কোৱা হয়? উত্তৰ হ'ব মান্য ভাষা। 19 নং প্ৰশ্ন, অসমীয়া ভাষা সম্প্ৰদায়ৰ অন্তৰ্গত এটা উপভাষাৰ নাম লিখা। উত্তৰ হ'ব গোৱালপৰীয়া উপভাষা। পৰৱৰ্তী প্ৰশ্ন, শিশু এটিৰ ঘৰুৱা পৰিৱেশে দ্বিতীয় ভাষা শিক্ষণত সহায় কৰেনে? উত্তৰ হ'ব সহায় কৰে। আমি পিছৰ প্ৰশ্নলৈ যাওঁ। উপসৰ্গৰ ব্যৱহাৰ শব্দ এটাৰ ক'ত হয়? উত্তৰ, শব্দৰ আৰম্ভণিতে। যেনে এটা উপসৰ্গ, ৰে আমি অচিনাকি, অসময় আদি লিখিব পাৰোঁ। 22 নং প্ৰশ্ন, উপসৰ্গৰ ব্যৱহাৰে মূল শব্দৰ কি সলনি কৰে? উত্তৰ হ'ব উপসৰ্গই মূল শব্দৰ আগত বহি নতুন অৰ্থবাচক শব্দ গঠন কৰে। যেনে এটা উপসৰ্গ, পুৰুষৰ আগত বহি পুৰুষ বুজায়। আমি পাছৰ প্ৰশ্নলৈ যাওঁ। অন উপসৰ্গৰ দুটা ব্যৱহাৰ লিখা। ইচ্ছাৰ লগত অন উপসৰ্গ যোগ হৈ অনিচ্ছা আৰু উচিত শব্দৰ লগত অন উপসৰ্গ যোগ হৈ অনুচিত। তাৰ পাছৰ প্ৰশ্ন, সংস্কাৰ শব্দৰ আগত কি উপসৰ্গ যোগ হয়? সংস্কাৰ শব্দৰ আগত কু উপসৰ্গ যোগ হ'ব। কত হস্যৌকাৰ কুসংস্কাৰ। তাৰ পাছৰ প্ৰশ্ন,
প্ৰ উপসৰ্গ যোগ হোৱা দুটা শব্দ লিখা। প্ৰগতি আৰু প্ৰস্থান। আমি জানো যে উপসৰ্গবোৰ শব্দটোৰ আৰম্ভণিতে যোগ হয়। ২৬ নং প্ৰশ্ন, তাৰ দৰে নীলাজ ল'ৰা মই কেতিয়াও দেখা নাই। এই বাক্যটোত কি উপসৰ্গ কোনটো শব্দত যোগ হৈছে? আমাৰ বাক্যটোত যোগ হোৱা শব্দটো হ'ল নীলাজ। ইয়াত উপসৰ্গ হৈছে নত হস্ৰ ইকাৰে নি। লাজৰ লগত নি উপসৰ্গ যোগ হৈ নীলাজ হৈছে। লাজ শব্দই যিটো বুজায়, নীলাজ শব্দই তাৰ বিপৰীত অৰ্থ বুজাইছে। ২৭ নং প্ৰশ্নটো চাওঁ। ধাতু বা ক্ৰিয়াৰ মূলৰ লগত কোনবিধ প্ৰত্যয় যোগ হয়? উত্তৰ হ'ব কৃত প্ৰত্যয়। ২৮ নং প্ৰশ্ন, প্ৰাতিপাদিকৰ পিছত কি প্ৰত্যয় যোগ হয়? উত্তৰ হ'ব তদ্ধিত প্ৰত্যয়। আহকচোন পাছৰ প্ৰশ্নটো চাওঁ। খাওঁতা প্ৰত্যয় বিশ্লেষণ কৰা। খা যোগ ওতা, এইটো হ'ল কৃত প্ৰত্যয়। তাৰ পিছৰ প্ৰশ্ন, ৰান্ধনি কি প্ৰত্যয় যোগ হৈছে? উত্তৰটো হ'ব কৃত প্ৰত্যয়। ৰান্ধ যোগ অনি সমান ৰান্ধনি। অৰিয়া প্ৰত্যয়টো যোগ কৰি এটা শব্দ গঠন কৰা। উত্তৰ হ'ব খা যোগ অৰিয়া সমান খাৱৰীয়া। এইটো হ'ব কৃত প্ৰত্যয়। ৩২ নং প্ৰশ্নলৈ যাওঁ আমি। ধান যোগ অনি সমান ধাননি। ফুল যোগ অনি সমান ফুলনি। তদ্ধিত প্ৰত্যয় হোৱাৰ কাৰণটো কি? উত্তৰটো হ'ব ধান আৰু ফুল দুয়োটা বিশেষ্য শব্দ, ক্ৰিয়া নহয়, সেইকাৰণে ইহঁত দুটা তদ্ধিত প্ৰত্যয়। পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ আহক। ঐ প্ৰত্যয়ৰে দুটা শব্দ গঠন কৰা। উত্তৰ হ'ব ঘাটুঐ আৰু মাছোঐ। ইয়াত ঘাট আৰু মাছ শব্দৰ লগত ঐ প্ৰত্যয়টো যোগ হৈ ঘাটুঐ আৰু মাছোঐ হৈছে। পৰৱৰ্তী প্ৰশ্ন, ৰঙালী ভোগালী আদি শব্দত ক্ৰি প্ৰত্যয় যোগ হৈছে। উত্তৰ হ'ব আলি প্ৰত্যয়। পৰৱৰ্তী প্ৰশ্ন, স্ত্ৰী প্ৰত্যয় কাক বোলে? যিবোৰ প্ৰত্যয়ে পুংলিংগবাচক শব্দক স্ত্ৰীলিংগবাচক শব্দলৈ পৰিৱৰ্তন কৰে সেইবোৰেই স্ত্ৰী প্ৰত্যয়। যেনে বাঘ যোগ ইনি বাঘিনী, বৰা যোগ নি বৰানী, বান্দৰ যোগ দীৰ্ঘ ই বান্দৰী। পিছৰ প্ৰশ্ন, কোনবিধ প্ৰত্যয়ে কোনো বস্তু প্ৰাণী আদিক নিৰ্দিষ্টকৈ বুজায়? উত্তৰ হ'ব নিৰ্দেশাত্মক প্ৰত্যয়। কোচা আৰু খিলা প্ৰত্যয় ব্যৱহাৰ কৰি দুটা শব্দ লিখা। উত্তৰ হ'ব চুলি কোচা আৰু কাগজ খিলা। মানুহ বুজোৱা শব্দৰ পিছত সন্মান বুজাবলৈ কোনটো প্ৰত্যয় ব্যৱহাৰ হয়? উত্তৰ হ'ব গৰাকী, যেনে তিৰোতাগৰাকী। পৰৱৰ্তী প্ৰশ্নটো চাওঁ আহক। সংখ্যাবাচক শব্দৰ পিছত কোনটোৰ নিৰ্দেশাত্মক প্ৰত্যয় যোগ হয়? উত্তৰ হ'ব টা, মূৰ্ধন্য ত আকাৰে টা। এটা, পাঁচটা, 10টা। পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। অসমীয়াত শব্দ বিভক্তি কেইবিধ আৰু কি কি? উত্তৰ হ'ব অসমীয়াত শব্দ বিভক্তি 6 বিধ। যেনে প্ৰথমা, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, ষষ্ঠী আৰু সপ্তমী। তাৰ পাছৰ প্ৰশ্ন, মানুহক সহায় কৰিব লাগে। বাক্যটোৰ মানুহক শব্দটোত কি বিভক্তি যোগ হৈছে? উত্তৰ হ'ব দ্বিতীয়া বিভক্তি অক। ইয়াত মানুহৰ লগত অক যোগ হৈ মানুহক হৈছে। ৪২ নং প্ৰশ্ন, ৰূপ শব্দটোৰ স্ত্ৰীলিংগ ৰূপ কি হ'ব? উত্তৰ হ'ব ৰূপহী। পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। জাক আৰু জন বহুবচনাত্মক প্ৰত্যয় দুটাৰে শব্দ গঠন কৰা। উত্তৰ হ'ব গৰু জাক, জনেৰে হ'ব মানুহ জন। গিৰি যোগ ইন্দ্ৰ সন্ধি হ'লে কি হ'ব? উত্তৰ হ'ব গিৰিন্দ। ইয়াত গিৰিন্দ গত হস্ৰ ইকাৰ, ৰত দীৰ্ঘ ইকাৰ, নয়দয় আন্দ্ৰ গিৰিন্দ্ৰ। কাৰণ হস্ৰ ই যোগ হস্ৰ ই কি হয়? দীৰ্ঘ ই হয়। ৪৫ নং প্ৰশ্ন, গণ যোগ ইহ সন্ধি হ'লে কি হ'ব? উত্তৰ হ'ব
গণেশ। ইয়াতে অ যোগ দীৰ্ঘই এ হৈছে। এইটো আমাৰ সন্ধিৰ নিয়ম। অ আৰু দীৰ্ঘই যোগ হ'লে এ হয়। 5ৰ প্ৰশ্ন উৎ যোগ চাৰণ সন্ধি হ'লে কি হ'ব? উত্তৰ হ'ব উচ্চাৰণ। তাৰ 5ৰ প্ৰশ্ন দুৰ্গম শব্দৰ সন্ধি ভাঙিলে কি হ'ব? দুহ যোগ গম। ইয়াতে দুৰ যোগ গম নহয়। পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ আহক। গোলাম শব্দৰ বিপৰীত লিংগ কি হ'ব? উত্তৰ হ'ব বান্দি। তাৰ 5ৰ প্ৰশ্ন কৃষক শব্দত মূৰ্ধন্য ষ হোৱাৰ কাৰণ কি? আমি জানো যে ঋ বৰ্ণৰ পাছত সদায় মূৰ্ধন্য ষ হয়। সেইকাৰণে কৃষকত মূৰ্ধন্য ষ হৈছে। কণ্টক শব্দত মূৰ্ধন্য ন নে দন্ত্য ন যোগ হৈছে? উত্তৰ হ'ব মূৰ্ধন্য ন। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত আমি 50টা ভাষা বিষয়ক খণ্ডটোৰ পৰা চমু প্ৰশ্ন আগবঢ়ালোঁ। যদিও মই MCQ হিচাপে আগবঢ়োৱা নাই, আপোনালোকে এই চমু প্ৰশ্নসমূহ ভালকৈ পঢ়িলে পৰীক্ষাত MCQ সমূহ কৰিবলৈ সক্ষম হ'ব। আশা কৰোঁ আমি পৰৱৰ্তী ভিডিঅ'ত ভাষা বিষয়ক খণ্ডটোৰ পৰা আৰু 50টা MCQ আপোনালোকলৈ লৈ আহিবলৈ সক্ষম হ'ম। চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'সমূহ চাই থাকিব। ধন্যবাদ।